এডুকেশ্যন ফৰ অনলাইন চেনেললৈ স্বাগতম জনাইছোঁ। আপুনি যদি ITI পাছ হয় ইলেক্ট্ৰিচিয়ান বিভাগত বা অন্যান্য বিভাগত, তেনেহ'লে চাই থাকক ভিডিঅ'টো। এপ্লাই কৰিবলৈ পাৰিব। BSF ৰিকুৱাৰমেণ্ট আহিছে, কনষ্টেবল BSF ৰিকুৱাৰমেণ্ট 2788 কনষ্টেবল পোষ্ট আছে। তো ভিডিঅ'টো চাই থাকক। আৰু ইয়াতে মই এডভাৰটাইজমেণ্টটো অলপ দেখুৱাই দিছোঁ আৰু ডিছক্ৰিপশ্যনত লিংক পাব, তাতে গৈ ভালকৈ চাই ল'ব। ইয়াতে চাওক, লাষ্ট ডেট আছে আপোনাৰ মাৰ্চৰ 1 তাৰিখে, বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। আপোনাৰ পে স্কেল আছে 21,700। মেলৰ পোষ্ট আছে 2,651 আৰু ফিমেল 137। আৰু এইখিনি ট্ৰেড আছে আপোনাৰ কবলাৰ, টেইলৰ, কুক, WC, WM, বাৰ্বাৰ, চুইপাৰ, কাৰ্পেণ্টাৰ, পেইণ্টাৰ, ইলেক্ট্ৰিচিটিয়ান, ড্ৰাউটছমেন, ৱাইটাৰ, মালি। তো গোটেইখিনি মিলি এইখিনি পোষ্ট। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনাৰ 18 বছৰৰ পৰা 23 বছৰ হ'ব লাগিব 1 আগষ্ট 2021 অনুযায়ী। ৰিলেক্সেশ্যন পাব আপোনালোকে। ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনাৰ SC, ST, আদিবাসী এনেকৈ হ'লে মেল আপোনাৰ 162.5 চেণ্টিমিটাৰ আৰু চেষ্ট 76ৰ পৰা 81 চেণ্টিমিটাৰ। আৰু কেণ্ডিডেট অফ হিলি এৰিয়া মেল 165 চেণ্টিমিটাৰ আৰু আপোনাৰ চেষ্ট বিচাৰিছে 78 to 83। অল আদাৰ কেণ্ডিডেট 167.5, 78 to 83 চেণ্টিমিটাৰ। SC, ST, আদিবাসীৰ আপোনাৰ চেষ্ট নাই, ফিমেল হয়, ফিমেলতো চেষ্ট নালাগে, 150 চেণ্টিমিটাৰ হ'লে হ'ব। তো হিলি এৰিয়া আপোনাৰ বিচাৰিছে 155 আৰু অল আদাৰ কেণ্ডিডেট 157। তো ফিমেলৰ কাৰণে কম। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ হ'লে পাৰিব। আৰু লগতে প্ৰফেশ্যনেল বা ট্ৰেডছ কোৱালিফিকেশ্যন হ'ব লাগিব। ITI পাছ থাকিব লাগিব আপোনালোকে। 2 বছৰ বিচাৰিছে, এবছৰ বিচাৰিছে, এক্সপিৰিয়েঞ্চো বিচাৰিছে। লিংক ডেছক্ৰিপশ্যনত থাকিব, এডভাৰটাইজমেণ্টখন চাই ল'ব ভালকৈ। এপ্লিকেশ্যন ফিজ আপোনাৰ UR OBC EWS হ'লে 100 rupees আৰু SC ST ওমেন নালাগে। পে'মেণ্ট মোড অনলাইন।